নমস্কাৰ বন্ধুসকল, ইউটিউব ষ্টাডি ফৰ ইউ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি SSC CHSLত আহি যোৱা কিছুমান কুৱেশ্যন আমি ডিছকাছ কৰিম। আগতে আহি যোৱা কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কুৱেশ্যন নম্বৰ 1, দ্য বিবিকা মকবাৰা ইজ এ টম্ব লোকেটেড ইন ডেছ। ইট ৱাজ বিল্ড বাই আজম শাহ, চন অফ ঔৰংজেব, ইন 1678। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঔৰংগাবাদ, অৰ্থাৎ বিবিকা মকবৰা টম্বটো ঔৰংগাবাদত আছে। 2 নম্বৰ, বেটেল অফ কনৌজ ৱাজ ফ'ৰ্থ ইন দ্য এয়াৰ। বেটেল অফ কনৌজৰ যুদ্ধখন কেতিয়া যুঁজা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1540, 1540। 3 নম্বৰ কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৰুলাৰ্ছ এবলিছ জাজিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আকবৰ। কুৱেশ্যন নম্বৰ 4, হু ৱাজ আকবৰছ ফেমাছ ৰেভিনিউ মিনিষ্টাৰ। আকবৰৰ বিখ্যাত ৰেভিনিউ মিনিষ্টাৰগৰাকীৰ নাম কি আছিল? উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, তোডাৰমল। কুৱেশ্যন নম্বৰ 5, দ্য ৱৰ্ড বুদ্ধ মিনছ। বুদ্ধ শব্দটোৱে বুজায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, এন এনলাইটেণ্ড ওৱান। কুৱেশ্যন নম্বৰ 6, 1917 ইজ নোন ফৰ। 1917 চনটোক জনা যায়, কি বুলি জনা যায়? অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ দ্য ৰাছিয়ান ৰিভলিউশ্যন। অৰ্থাৎ 1917 চনত ৰাছিয়ান ৰিভলিউশ্যন হৈছিল, ৰাছিয়া বিপ্লৱ হৈছিল। কুৱেশ্যন নম্বৰ 7, হু বিল্ড দ্য ফেমাছ বৈকুণ্ঠ পেৰুমল টেম্পল এট কাঞ্চীপুৰম। বৈকুণ্ঠ পেৰুমল টেম্পল মন্দিৰটো কাঞ্চীপুৰমত কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, নন্দীবৰ্মনে। নন্দীবৰ্মন ছেকেণ্ড। দ্য ফাৰ্ষ্ট টু ইনভেড ইণ্ডিয়া ৱেৰ দ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্য। অৰ্থাৎ আৰ্যসকলে প্ৰথম ইণ্ডিয়াক আহিছিল, ইণ্ডিয়াত মানে নিজৰ অধিকাৰ হেৰি কৰিছিল। কুৱেশ্যন নম্বৰ 9, নেম দ্য অল্ডেষ্ট চিভিলাইজেশ্যন, ইণ্ডিয়ান চিভিলাইজেশ্যন। সকলোতকৈ পুৰণি ভাৰতীয় সভ্যতাটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ইণ্ডুছ ভেলী চিভিলাইজেশ্যন, অৰ্থাৎ হিন্দু সভ্যতা। কুৱেশ্যন নম্বৰ 10, হু এমং দ্য ফলোয়িং মোগল ৰুলাৰ্ছ হেজ বিন কল্ড দ্য প্ৰিন্স অফ বিল্ডাৰ্ছ। বিল্ডাৰ্ছ মানে কি? মিস্ত্ৰী বা যিসকলে বনায়। গতিকে মিস্ত্ৰীসকলৰ ৰজা কোন বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্বাহজাহান, কাৰণ শ্বাহজাহানে তাজমহলকে আদি কৰি বিভিন্ন ধৰণৰ তেনেকুৱা বস্তু স্মৃতিসৌধ বনাইছিল। গতিকে তেওঁক প্ৰিন্স অফ বিল্ডাৰ্ছ বুলি কোৱা হয়। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।